হাই ফ্রেন্ডস এন্ড বন্ধুরা, আজি আমি জানিম ডায়েৰী মিল্ক চকলেটৰ বিষয়ে। ডায়েৰী মিল্ক আপোনালোকে ভাল পায় সকলোৱে। আহক আমি জানো তাৰ সত্যতা আৰু বেনিফিট আৰু কিমান ই বিষাক্তদায়ক। ডায়েৰী মিল্ক চকলেটত থাকে এন্টিঅক্সিডেন্ট, যিয়ে তোমাৰ মন ভাল কৰি তোলে। ককাত থকা ফ্লেভনয়েড তোমাৰ হৃদয়ৰ বাবে, হাৰ্টৰ বাবে উপকাৰী। এই চকলেটটোৰ টুকুৰা তোমাৰ টেষ্ট কমায় আৰু মগজু সতেজ কৰে। অলপ পৰিমাণে খালে এইটো সুখৰ সংকেত আৰু সত্যতাৰ বাবে, হৃদয়ৰ বাবে আৰু ব্ৰেইনৰ বাবে ভাল। কিন্তু ইয়াৰ এটা বিশেষ অন্ধকাৰ দিশ আছে। ডায়েৰী মিল্কত বেছিকৈ চেনি থাকে আৰু ষ্টাৰ্টিয়েট ফেট বেছি। খালে ইয়াৰ পৰা শকত হয় আৰু ছালৰ সমস্যা আৰু ডায়েবেটিছৰ সম্ভাৱনা বাঢ়ে। বাবে ইয়াক দৈনন্দিন খাব নালাগে আৰু সৰু ল'ৰা ছোৱালীৰ বাবে দৈনন্দিন খালে বিপদজনক হ'ব পাৰে। তেনেহ'লে ইয়াক সিদ্ধান্তটো কি কৰা উচিত? ইয়াক নিয়মিত পৰিৱেশন কৰিব নালাগে। সপ্তাহত এদিন বা দুদিন তেনেকে খাব পাৰে, বা মাহত এদিন বা দুদিন। আৰু ডায়েৰী মিল্ক চকলেটটো কিনোতে সদায় সাৱধান হ'ব, যাতে চকলেটটো এক্সপাইৰী ডেট চাই ল'ব। আৰু লগতে ডায়েৰী মিল্ক চকলেটৰ যে কিছুমান গলা থাকে এক্সপাইৰী ডেট নগলেও, সেইবোৰ কিন্তু আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। তেনেকুৱাবোৰ ক্ৰয় নকৰিব। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'সমূহ ইনফৰ্মেটিভ যেন লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নজনাটো জনাই দিব বুলি আশা ৰাখিলোঁ। এডভাইচ কৰিব। আগলৈ মই এনেকুৱা খোৱা বস্তু বা বিভিন্ন সামগ্ৰীৰ বিষয়ে ৰিভিউ লৈ আহিম আৰু এডুকেশ্যন ৰিলেটেড টপিকসমূহ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ।